হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ তোমালোকক মোৰ চেনেল ইটছ মাই ক্লাছেছলৈ। আজি মই গ্ৰুপ থিয়ৰী এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, যিটো হ'ল আইচ'মৰ্ফিজম। এই ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়াহে আইচ'মৰ্ফিজমৰ ওপৰত তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। যদিহে ইয়াৰ পাছৰ ভিডিঅ'বোৰ তোমালোকে চাব বিচাৰিছা এই টপিকটোৰ ওপৰত, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। এই আইচ'মৰ্ফিজম শব্দটো গ্ৰীক শব্দ আইচ'ছ আৰু মৰ্ফিৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আইচ'ছ শব্দৰ অৰ্থ হৈছে ছেম অৰ ইকুৱেল আৰু মৰ্ফি শব্দৰ অৰ্থ হৈছে ফৰ্ম, সহজ অৰ্থত সমান গঠন। এতিয়া আহিছোঁ ইয়াৰ ডেফিনেশ্যনলৈ। Phi is said to be isomorphic from a group G to a group G dash if phi is 1 1, phi is onto and phi is preserving operating. যদিহে phi এটা মেপিং হয় G পৰা G ডেছলৈ, য'ত G আৰু G ডেছ দুটা গ্ৰুপ, তেন্তে phi-ক আমি আইচ'মৰ্ফিক বুলি ক'ম তেতিয়াহে যেতিয়া phi-টো 1 1, onto আৰু প্ৰিজাৰ্ভিং অপাৰেটিং এই তিনিটা প্ৰপাৰ্টি phi-এ মানি চলিব। ধৰি লৈছোঁ G আৰু G ডেছ দুটা গ্ৰুপ, য'ত ABCD Gৰ কেইটামান এলিমেণ্ট আৰু PQRS G ডেছৰ কেইটামান এলিমেণ্ট। যদিহে Gত থকা প্ৰত্যেকটো এলিমেণ্টৰ এটাকৈ ইমেজ G ডেছত থাকে আৰু phi তাৰ মেপিং হয়, তেন্তে আমি phi-ক 1 1 বুলি ক'ম। যদিহে Gৰ যিকোনো এটা এলিমেণ্টেও G ডেছত দুটা ইমেজ ফৰ্ম কৰে, তেন্তে phi-ক 1 1 বুলি কোৱা নহ'ব। ইয়াত Gৰ এলিমেণ্ট Cয়ে G ডেছত R আৰু Sৰ লগত ইমেজ ফৰ্ম কৰিছে, সেই গতিকে এই মেপিংটোক আমি 1 1 বুলি নকওঁ। আকৌ অনটোৰ ক্ষেত্ৰত G ডেছৰ প্ৰত্যেকটো এলিমেণ্টৰে ইনভাৰ্ছ ইমেজটো Gত থাকিব লাগিব, তেতিয়াহে phi-ক আমি অনটো বুলি ক'ম। কিন্তু যদি G ডেছত এটাও এলিমেণ্ট বাকী ৰৈ যায় ইনভাৰ্ছ ইমেজ ফৰ্ম কৰাত, তেন্তে সেই মেপিংটোক আমি অনটো বুলি নকওঁ। ইয়াত Sটো বাকী ৰৈ গ'ল, সেই গতিকে এই মেপিংটোক অনটো বুলি কোৱা নহ'ব। যদিহে phi এটা মেপিং হয় G পৰা G ডেছলৈ আৰু AB Gৰ দুটা এলিমেণ্ট, যদিহে phi of A ইকুৱেলছ টু phi of Bৰ কাৰণে আমি A ইকুৱেল টু B পাওঁ, তেন্তে আমি ক'ব পাৰিম যে phi-টো 1 1 হয়। যদিহে G ডেছৰ এটা এলিমেণ্ট G ডেছৰ কাৰণে আৰু য'ত G এটা এলিমেণ্ট কেপিটেল Gৰ আৰু phi of G ইকুৱেলছ টু G ডেছ পাওঁ, তেন্তে আমি ক'ব পাৰিম যে phi অনটো হয়। আকৌ phi of A ইনটু Bৰ কাৰণে যদি phi of A ইনটু phi of B পাওঁ, তেন্তে আমি ক'ব পাৰিম যে phi-টো এটা প্ৰিজাৰ্ভিং অপাৰেটিং হয়। যদিহে phi-এ এই তিনিওটা প্ৰপাৰ্টি মানি চলে, তেন্তে phi আইচ'মৰ্ফিক হ'ব।
এতিয়া এটা উদাহৰণলৈ if phi of x equals to 2 to the power x, then prove that phi is isomorphic from g to g dash. প্ৰথমতে দিয়া আছে phi of x equals to 2 to the power x. ধৰি লৈছোঁ x আৰু y g দুটা এলিমেণ্ট, যাৰ বাবে phi of x equals to phi of y. যিহেতু g এটা এলিমেণ্ট xৰ কাৰণে phi of x equals to 2 to the power x হয়, সেই গতিকে phi of y equals to 2 to the power y পাম। গতিকে আমি পালোঁ x equal to I। যিহেতু phi of x equal to phi of y বাবে আমি x equal to y পাইছোঁ, সেই গতিকে আমি ক'ব পাৰোঁ যে phi 1 প্ৰপাৰ্টিটো ছেটিছফাই কৰে। যিহেতু phi 1 প্ৰপাৰ্টিটো ছেটিছফাই কৰিলে, এতিয়া আমি চাব লাগিব যে phi onto আৰু প্ৰিজাৰ্ভিং অপাৰেটিঙৰ প্ৰপাৰ্টিটো ছেটিছফাই কৰে নে নকৰে। Let phi of x equal to y। যিহেতু দিয়া আছে যে phi of x equals to 2 to the power x, গতিকে 2 to the power x equals to y। ইয়াত xৰ এটা নিৰ্দিষ্ট মান log of y base 2 পাইছোঁ, সেই গতিকেহে phi onto প্ৰপাৰ্টিটো ছেটিছফাই কৰিব। এতিয়া আহিছোঁ প্ৰিজাৰ্ভিং অপাৰেটিঙৰ প্ৰপাৰ্টিটোলৈ। ধৰি লৈছোঁ x আৰু y দুটা এলিমেণ্ট জিত আছে, গতিকে আমি পাওঁ যে phi of x plus y equals to 2 to the power x plus y, যিটোক আমি বিভক্ত কৰি 2 to the power x into 2 to the power y পাম। যিহেতু phi of x equals to 2 to the power x আৰু phi of y equals to 2 to the power y, গতিকে আমি পালোঁ phi of x plus y equals to phi of x into phi of y। গতিকে phi প্ৰিজাৰ্ভিং অপাৰেটিঙৰ সূত্ৰটো মানি চলিছে। যিহেতু phi এই তিনিওটা প্ৰপাৰ্টি মানি চলিছে, সেই গতিকেহে phiটোক আমি আইচমৰ্ফিক ক'ম from g to g dash। এতিয়া কেলে থিয়ৰেমক প্ৰুভ কৰিব ওলাইছোঁ। কেলে থিয়ৰেমৰ মতে এভৰি গ্ৰুপ ইজ আইচমৰ্ফিক টু এ গ্ৰুপ অফ পাৰ্মুটেশ্যন, অৰ্থাৎ সকলো গ্ৰুপবোৰ আইচমৰ্ফিক হ'ব এটা পাৰ্মুটেশ্যন গ্ৰুপলৈ। ইয়াৰ বাবে প্ৰথমতে আমি এটা ফাংচন ধৰি ল'ব লাগিব, তাক আমি পাৰ্মুটেশ্যন বুলি প্ৰথমতে প্ৰমাণ কৰি ল'ব লাগিব। পাৰ্মুটেশ্যন প্ৰমাণ কৰাৰ পাছত সেইটো এটা গ্ৰুপ হয় নে নহয় সেইটো আমি প্ৰমাণ কৰিব লাগিব। তাৰ পাছতহে আমি সেই গ্ৰুপটো আইচমৰ্ফিক হয় নে নহয় সেইটো প্ৰমাণ কৰিব পাৰিম। গতিকে প্ৰথমতে ধৰি লৈছোঁ যে phi এটা মেপিং হয় g to g ডেছলৈ। জিৰ যিকোনো এলিমেণ্ট এৰ বাবে এটা ফাংচন টি এ কনচিডাৰ কৰিলোঁ, যাৰ বাবে টি এ এক্স ইকুৱেলছ টু এ এক্স হয়, য'ত এক্স জিৰ এটা এলিমেণ্ট হ'ব। যদিহে টি এ ফাংচনটোৱে 1 আৰু অনটো দুইটা প্ৰপাৰ্টি ছেটিছফাই কৰে, তেন্তে আমি ক'ব পাৰিম যে সেইটো এটা পাৰ্মুটেশ্যন হয়। গতিকে তাৰ বাবে আমি প্ৰথমতে ধৰি লৈছোঁ যে এক্স আৰু ৱাই যি দুটা এলিমেণ্ট হয়, যাৰ বাবে টি এ এক্স ইকুৱেলছ টু টি এ ৱাই হয়। আমি পালোঁ এ এক্স ইকুৱেলছ টু এ ৱাই। কেঞ্চেলেশ্যন প্ৰপাৰ্টিৰ পৰা আমি পালোঁ যে এক্স ইকুৱেল টু ৱাই, অৰ্থাৎ টি এ এক্স ইকুৱেলছ টু টি এ ৱাইৰ কাৰণে আমি এক্স ইকুৱেল টু ৱাই পালোঁ। গতিকে টি এটোৱে 1 প্ৰপাৰ্টিটো ছেটিছফাই কৰে। ঠিক তেনেদৰে ধৰি লৈছোঁ এ আৰু এক্স দুটা এলিমেণ্ট
জিত আছে যিহেতুকে জি এটা গ্ৰুপ হয় সেই গতিকে এৰ যোনটো ইনভাৰ্স এই ইনভাৰ্সটো জিত থাকিব যিহেতু জিটো ক্লোজড হ'ব সেই গতিকে এ ডেছ এক্সটো জিত থাকিব গতিকে টি এ ডেছ এক্স কৰিলে আমি পাওঁ যে এ ইনটু এ ডেছ এক্স ইকুৱেলছ টু এ ইনটু এ ডেছ এক্স ইকুৱেলছ টু ই ডট এক্স ইকুৱেলছ টু এক্স য'ত ই হৈছে জিৰ আইডেণ্টিটি গতিকে আমি পালোঁ টি এ অনটো হয় যিহেতু টি এ 1 1 আৰু অনটো দুটা হয় সেই গতিকে টি এ এটা পাৰমুটেশ্যন Let G dash is the set of all permutation. We have to prove that G dash is a group. G dash to group হিচাপে প্ৰমাণ কৰিবলৈ আমি G dash টোৱে যে চাৰিটা প্ৰপাৰ্টি ছেটিছফাই কৰে গ্ৰুপৰ সেইটো দেখাব লাগিব ক্লোজাৰ প্ৰপাৰ্টি ধৰি লৈছোঁ টি এ আৰু টি বি দুটা পাৰমুটেশ্যন G dashত আছে যিহেতু আমি পাইছোঁ টি এ অফ এক্স ইকুৱেলছ টু এ এক্স গতিকে টি বি অফ এক্স ইকুৱেলছ টু বি এক্স হ'ব এতিয়া টি এ ইনটু টি বি অফ এক্স ইকুৱেলছ টু টি এ অফ বি এক্স পালোঁ যিহেতু টি বি অফ এক্স ইকুৱেলছ টু বি এক্স হয় এতিয়া টি এ অফ বি এক্স ইকুৱেলছ টু এ ইনটু বি এক্স পালোঁ যাক আমি এ বি ইনটু এক্স বুলিও লিখিব পাৰোঁ গতিকে টি এ বি অফ এক্স পালোঁ অৰ্থাৎ যোনটো জি ডেছত থাকিব অৰ্থাৎ জি ডেছটো ক্ল'জড হয় আকৌ ধৰি লৈছোঁ টি এ টি বি আৰু টি চি জি ডেছত আছে গতিকে টি এ ইনটু টি বি টি চি ইকুৱেলছ টু টি এ ইনটু টি বি চি যিহেতুকে জি ডেছটো ক্ল'জড হয় সেই গতিকে টি বি ইনটু টি চিক আমি টি বি চি বুলি লিখিব পাৰোঁ গতিকে আমি পালোঁ টি ইনটু এ বি চি ইকুৱেলছ টু টি এ বি ইনটু টি চি অৰ্থাৎ আমি এই ক্ষেত্ৰতো পালোঁ যে জি ডেছে এছ'চিয়েটিভ প্ৰপাৰ্টিটো ছেটিছফাই কৰে ঠিক তেনেদৰে আইডেণ্টিটিৰ ক্ষেত্ৰতো আমি প্ৰমাণ কৰিম ধৰি লৈছোঁ ইটো জিৰ আইডেণ্টিটি আৰু টি এটো জি ডেছত আছে এতিয়া টি এ ইনটু টি ই অৰ্থাৎ টি ইনটু টি ই মাল্টিপ্লিকেশ্যন কৰোঁতে আমি পালোঁ টি ইনটু টি এ ই যিহেতু ইটো এৰ আইডেণ্টিটি গতিকে আমি পালোঁ টি এ ঠিক তেনেদৰে টি ই ইনটু টি এ কৰোঁতেও আমি টি এ পালোঁ অৰ্থাৎ টি ই জি ডেছৰ আইডেণ্টিটি ঠিক তেনেদৰে ইনভাৰ্চৰ ক্ষেত্ৰতো আমি পাওঁ এ যদি জিত থাকে তেন্তে এ ডেছো জিত থাকিব অৰ্থাৎ এৰ ইনভাৰ্চটো জিত থাকিব যেতিয়া টি এ ইনটু টি এ ইনভাৰ্চ কৰিলোঁ আমি পালোঁ টি ই ঠিক তেনেদৰে টি এ ইনভাৰ্চ ইনটু টি এ কৰোঁতেও আমি পালোঁ টি ই অৰ্থাৎ আইডেণ্টিটি গতিকে টি এ ইনভাৰ্চটো টি এৰ ইনভাৰ্চ হয় গতিকে জি ডেছে ইনভাৰ্চৰ প্ৰপাৰ্টিটো ছেটিছফাই কৰে যিহেতু জি ডেছে ক্ল'জাৰ এছ'চিয়েটিভ আইডেণ্টিটি আৰু ইনভাৰ্চ এই চাৰিটা প্ৰপাৰ্টি ছেটিছফাই কৰে সেই গতিকে জি ডেছ এটা গ্ৰুপ হয় এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ফাই মেপিংটো জিৰ পৰা জি ডেছলৈ আইচ'মৰ্ফিক হয় ধৰি লৈছোঁ ফাই অফ এ ইকুৱেলছ টু টি এ প্ৰথমতে আমি প্ৰমাণ কৰিব লাগিব 1 1 ধৰি লৈছোঁ ফাই অফ এ ইকুৱেলছ টু ফাই অফ বি গতিকে টি এ ইকুৱেলছ টু টি বি যাৰ বাবে আমি পাইছোঁ এ এক্স ইকুৱেলছ টু বি এক্স
কেঞ্চেলেশ্যন প্ৰপাৰ্টিৰ পৰা আমি পালোঁ যে A ইকুৱেলছ টু B, অৰ্থাৎ phi টু 1 1। ঠিক তেনেদৰে যিকোনো এটা এলিমেণ্ট Aৰ বাবে phi অফ A ইকুৱেলছ টু TA হয়। অৰ্থাৎ G ডেছৰ সকলো এলিমেণ্টৰে ইনভাৰ্ছ ইমেজ আছে। সেই গতিকে আমি ক'ব পাৰোঁ যে phi অনটো প্ৰপাৰ্টি ছেটিছফাই কৰিছে। ধৰি লোৱা হ'ল A আৰু B দুটা এলিমেণ্ট Gত আছে, গতিকে phi অফ A ইনটু B ইকুৱেলছ টু T অফ A ইনটু B পাওঁ। যিহেতু G ডেছটো ক্ল'জড হয়, সেই গতিকে আমি TA ইনটু TBও লিখিব পাৰোঁ, যিটোক phi অফ A ইনটু phi অফ B বুলিও লিখিব পাৰোঁ। গতিকে আমি পালোঁ যে phi ইজ অপাৰেটিং প্ৰিজাৰ্ভিং। সেই গতিকে আমি ক'ব পাৰোঁ যে phi টো আইচ'মৰ্ফিক হয় ফ্ৰম G টু G ডেছ। থেংক ইউ।